Good morning everyone. আজি মঙ্গলবাৰ। আজি মই হাতৰ চোৱা খেদিছোঁ। গুৱাহাটীত তেনেকৈ নহয়েই বাৰু হাতৰ চোৱা খেদিবলৈ। তথাপিতো মনটো ভাল লাগিবৰ কাৰণে মই যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ। তথাপিতো মানুহেতো চোৱা খেদি শেষ কৰিব নোৱাৰে ন। ইমনক স্কুলত থলোঁ, থৈ আহি পেলাই মই এতিয়া চোৱা খেদিছোঁ। চোৱা মানে চোৱা খেদা বুলি নহয় আৰু অলপ চাফা কৰিছোঁ ঘৰখন। এই বিচনাখন সদায় ইমনে খেলে, সেইখন আজি অলপ উলিয়াই দিছোঁ। ইমন জন্ম হোৱাৰ পিছতে এখন খেলিবৰ কাৰণে আমি আনিছিলোঁ। সি সেইখনতে খেলি থাকে উঠি পেলাই। সদায় তাৰ বিচনা চাদৰ ধুব লাগেই বাৰু, সদায় মানে সি লেতেৰা কৰে। যিহেতু সেইখন তাক খেলিবৰ কাৰণে আমি তাত পাৰি থৈছোঁ। মই এয়া কাপোৰকেইটা চাৰ্ফত দিলোঁ এতিয়া। চাৰ্ফত অলপ টাইম ভিজাই থ'লে কাপোৰখিনি সোনকালে চাফা হয়, বেছি কষ্ট কৰিব নালাগে। বিচনা চাদৰ গাৰু গিলি এইবিলাকেই আজি ধুম আৰু। বতৰটো কি হয় নাজানো আৰু, চাৰ্ফত দিছোঁ বাৰু। এয়া অলপ এয়াৰ কুলাৰটো চাফা কৰিছোঁ। এয়াৰ কুলাৰটো অৱস্থা নাইকিয়া কৰি থৈছে ইমনে। যিহেতু ইমন আহিব সেইকাৰণে তাৰ আগতীয়াকৈ কামবিলাক কৰিছোঁ। এখন কীবৰ্ড ইমন জন্ম হোৱাৰ পিছতেই পাপাকে লৈছিলে ইমনে বজাব বুলি। কি কৰেগৈ নাজানো আৰু। দুয়োটাই বজাই পিছে, পাপাকেও বজায়। এইখন আমাৰ ফটো, গ্ৰুপ ফটো ঘৰৰ পাপাক, মই আৰু ইমন। মোৰ ভণ্টি এজনীয়ে দিছিলে, প্ৰিয়ংকাই, আমাৰ এনিভাৰ্চেৰীত। মোৰ বহুত মৰম লাগে সেইকাৰণে সজাই থওঁ তাতে। এয়া ওপৰ ঝাৰু দিছোঁ। মোৰ ওপৰ ঝাৰু দিয়া বেছিদিন হোৱাই নাছিলে বাৰু, তথাপিতো ওপৰটো ঝাৰু দি দিছোঁ, ভাল লাগিব মনটো। ইমান লেতেৰা হোৱা নাছিলে বাৰু। অকল চাকি জ্বলোৱা ধোৱাটোৱেহে আহে বাৰু, বেলেগ একো নাই। চাপৰ মানুহে য'তে ত'তে উঠি ল'বলগীয়া হৈছে। কি কৰিব আৰু, ভগৱানে চাপৰকেই আমাক চৰ্জিলে। যিহেতু মূৰ ধুম, সেইটো কাৰণে মই মূৰত একো দি লোৱা নাই, নহ'লে মূৰটো ঢাকি ল'লোঁ হয় ধূলি পৰিলে বুলি। খিৰিকীখন অলপ চাফা কৰি দিছোঁ। ওপৰত যিহেতু ইমান খিৰিকীবোৰ লেতেৰা নহয়, ইমান ধূলি নাহে বাৰু, তথাপিতো আমাৰ যে বিচনা তলখনত ইমনে ইমান লেতেৰা কৰে, যি টি বস্তু পেলাই থয়। এতিয়া বাৰু ওপৰৰ পৰা সৰা এইবোৰ মকৰা জাল সেইবোৰহে পৰিছে বাৰু, তথাপিতো তাৰ খেনলাই ভৰিয়ে থাকে বিচনাতল আমাৰ। খোৱা বোৱা একো কৰাই নাই ৰাতিপুৱাৰ পৰা, কামখিনি কৰি লওঁ বুলি ভাবিছোঁ, তাৰপিছতে খাম আৰু। যিমানেই সাৰোঁ, ইমন অহাৰ পিছত আকৌ সাৰিবই লাগিব। দুষ্ট। বিচনাতলত এতিয়া কি কি ওলাব, খেলনা, বল, চব তাৰ খেলনাই হয় বিচনাতলত। বিচনাৰ ওপৰত খেলি খেলি লাষ্টত আমনি লাগিলে বিচনাৰ তললৈ দলিয়াই দিয়ে বস্তুবিলাক সি। চবৰে হয় চাগে ন এনেকুৱা, অকল মোৰে নহয়, চবৰে হয়। এতিয়া ঘৰটো মুচি লৈছোঁ। মই সদায় কিন্তু ঘৰ চাৰ্ফ দি মুচোঁ দেই। মই যিমানেই দিওঁ আপোনাৰ ৰুম ক্লিনাৰ দিওঁ, যিমানেই ফেনাইল দিওঁ, মোৰ চাৰ্ফ দি মুচিলেহে মোৰ ভাল লাগে। মই চাৰ্ফ দি, আৰু কোনে কোনে চাৰ্ফ দি মুচে বাৰু, মই কিন্তু চাৰ্ফ দি মুচোঁ দেই। কাপোৰকেইটা ধুই লৈছোঁ, চাৰ্ফ দি থোৱা কাপোৰকেইটা এতিয়া খচিছোঁ পূৰা। আমি সদায় কাপোৰ ধুবই লাগে যিহেতু মাইকী মানুহ। আমাৰ ইমনৰ কাপোৰেই বেছি ওলায়। আজি বাৰু বিচনা চাদৰ ধুইছোঁ, গাৰু গিলি এইবিলাক ধুই দিছোঁ। গা ধুলোঁ,
কাপোৰ ধোৱাৰ পিছত এয়া এতিয়া গোঁসাই চাকি জ্বলাব লৈছোঁ। গোঁসাই ঘৰটো অলপ চাফা কৰিলোঁ, চাকি দিয়া থাপনাখন বহুত দিন দিয়া নাছিলোঁ যিহেতু চুৱা লাগি আছিলে হাতৰ কাৰণে। তাৰপিছত চাফা চিকুণ কৰি গা চা ধুই এতিয়া বন্তি জ্বলাইছোঁ। চাকিগছ দি লোৱাৰ পিছত মনটো বহুত ভাল লাগে চাবচোন। সকলোৰে হয় চাগে এনেকুৱা ন, মোৰো হয়। গাটো ধুই দিয়াৰ পিছত বন্তিগছ জ্বলাই দিলেহে মনটো ভাল লাগে। ইয়াত তুলসী তলত পানী দিছোঁ এতিয়া। যোৱা মোৰ চাইকেল চলাই বল খেলিবলৈ যোৱা। বল চল লৈ লৈছাচোন। তাক আনিলোঁ। এতিয়া ইয়াক কি কৰিছে দেখিছেই নহয়। অ' দাদা ওচৰত খেলিবা। বল খেলিবলৈ বাবা হেলমেট পিন্ধি লৈছে। অ' মই দাদা এটা লৈ আহিব লাগে। মোক উঠাবা নেকি তোমাৰ চাইকেলত? অ' দাদা ওচৰলৈ যাবা চাইকেল লৈ? বাবা স্কুলৰ পৰা সেয়াই কাম ন। অ' দেখিছা, মোকো লৈ যাবা দেই। ফ্ৰেণ্ডছক মাতাচোন তোমাৰ লগত খেলিবলৈ। হাই ফ্ৰেণ্ডছ কোৱা। অঁ মোৰ লগত খেলিবা কোৱা। মই চাইকেলত লৈ যাম কোৱা। হাই ফ্ৰেণ্ডছ কোৱা। মই তোমাৰ লগত কোৱা। মই তোমাৰ লগত অকল দাদাৰ লগতহে খেলিবা? অ' চিষ্টাৰ লগতো থাকিবা? আৰু দাদা থাকিবা? অ' মোক লৈ যাবা, মোক উঠাই নিবা নেকি? অ' তুমি মিল্ক খাবা নে? মিল্ক খাবা নে? মিল্ক খালে ষ্ট্ৰং হ'বা ন? অঁ আমি যাওঁ। অ'কে বাই কৈ দিয়া। বাই বাই ফ্ৰেণ্ডছ কোৱা। লৈ যাম। বাই বাই ফ্ৰেণ্ডছ কৈ দিয়া। এই মোবাইললৈ চাই কোৱা বাই বাই। ফ্লাইং কিছ এটা দি দিয়া। এনেকৈ দি দিয়া। পাই গৈছে ফ্ৰেণ্ডছে। এয়া ইমনক ভাত চাত খুৱাই এতিয়া ৰূপ বেলেগ লৈছোঁ। নাচিম এতিয়া, ৰিলছ বনাম।